আত্মসহায়ক গোটৰ মহিলাসকলে আজিৰ ভিতৰতে এইকেইটা নথি সাজু কৰি ৰাখক, কিয়নো 10,000 টকা কিন্তু আপুনি লাভ কৰিবলৈ গৈ আছে। আধাৰ কাৰ্ড ৰেডি কৰি ৰাখক, পান কাৰ্ড ৰেডি কৰি ৰাখক, স্কুলীয়া শিক্ষা থাকিলে তাৰ প্ৰমাণপত্ৰ ৰেডি কৰি ৰাখক, ভোটাৰ ID কাৰ্ড এইসমূহ ৰেডি কৰি ৰাখক, বেংক একাউণ্ট ৰেডি কৰি ৰাখক, সেলফি আপলোড কৰাৰ প্ৰমাণপত্ৰ ৰেডি কৰি ৰাখক, আত্মসহায়ক গোটৰ প্ৰমাণপত্ৰ আপুনি ৰেডি কৰি ৰাখক। এইকেইটা আপুনি অতি সোনকালে ৰেডি কৰি ৰাখক। হয় নমস্কাৰ, এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10,000 কোটি টকা। তাৰ বাবে কিন্তু এখন নতুনকৈ আপডেট আহি গৈছে, মই আপোনালোকক এতিয়া জনাই আছোঁ। ইয়াতে চাওক, লিখা আছে SHG 10,000 স্কিম। অসম চৰকাৰৰ ঘোষণা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলক আৰ্থিক দিশত সবল কৰাৰ উদ্দেশ্য প্ৰতিজন মহিলা সদস্যসকলক 10,000 টকাকৈ প্ৰদান কৰিব। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন মিটিঙত কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে যোৱা 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলনৰ আঁচনিৰ গছপুলি ৰোপণ কৰি অফিচিয়েল ৱেবছাইটত সেলফি আপলোড কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ডাইৰেক্ট 10,000 টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ আঁচনিৰ অন্তৰ্ভুক্ত হৈছে, সেইসকল মহিলাক অসম চৰকাৰে ডিচেম্বৰ মাহত আবেদন কৰাৰ ফৰ্ম প্ৰদান কৰিব। কিন্তু আবেদন কৰাৰ পূৰ্বে কেইখনমান প্ৰমাণপত্ৰ সংগ্ৰহ কৰাটো অত্যন্ত প্ৰয়োজনীয়, কিয়নো যেতিয়া আবেদন আৰম্ভ হ'ব প্ৰমাণপত্ৰৰ কাৰণে আপোনালোকে অসুবিধাত নপৰিব। আবেদন কৰাৰ পূৰ্বে এইবোৰ প্ৰমাণ সংগ্ৰহ কৰক। আপোনাক কিন্তু উল্লেখ কৰিছে হয়, এই যি ঘোষণা, এই ঘোষণা কিন্তু অসমৰ মুখ্যমন্ত্ৰী কেইদিনমান আগত ঘোষণা কৰিছিলে যে 17 ছেপ্টেম্বৰ তাৰিখে যিসকলে গছপুলি ৰোপণ কৰিছিলে আৰু তেওঁলোকে যি ফটো সেলফি আপলোড কৰিছিলে আৰু তেওঁলোকৰ যি সন্তান আছিলে, অৰ্থাৎ জেনেৰেল কাষ্টৰ যি মহিলা আছে তেওঁলোকৰ 3টাতকৈ সন্তান অধিক যদি থাকে তেনে ক্ষেত্ৰত নাপাব, আৰু যি কাষ্ট SC, OBC, MOBC, টি গাৰ্ডেন যিসকল মহিলা আছে তেওঁলোকৰ অতিমাত্ৰাত 4টা সন্তান কিন্তু থাকিব লাগিব, এই কথা কিন্তু উল্লেখ কৰিছিলে। আৰু এইসমূহৰ চৰ্ত মানি অসম চৰকাৰে ডাইৰেক্ট বেনিফিচিয়াৰীক 10,000 টকা প্ৰদান কৰিব। হুবহু বেংক একাউণ্টত কিন্তু প্ৰদান কৰিব এই 10,000 টকা। আৰু ইয়াৰ বাবে কেইখনমান নথি আপোনাক ৰেডি কৰিবলৈ কৈছিলে। মই পুনৰবাৰ জনাই আছোঁ, আপুনি কি ৰেডি কৰিব ৰাখিব লাগিব। ইয়াতে চাওক, 1 নম্বৰত দিয়া আছে আবেদনকাৰী আধাৰ কাৰ্ড, 2 নম্বৰত দিয়া আছে পেন কাৰ্ড, 3 নম্বৰত দিয়া আছে স্কুলীয়া শিক্ষা থাকিলে তাৰ প্ৰমাণপত্ৰ, 4 নম্বৰ ভোটাৰ ID কাৰ্ড আৰু 5 নম্বৰ বেংক একাউণ্ট, 6 নম্বৰ সেলফি আপলোড কৰাৰ প্ৰমাণপত্ৰ, এইটো নট ডিক্লেয়াৰ, আৰু 7 নম্বৰ আত্মসহায়ক গোটৰ প্ৰমাণপত্ৰ, এইসমূহ কিন্তু লাগিব। তাৰপিছত কোৱা আছে সাধাৰণতে আত্মসহায়ক গোটৰ মহিলাসকলে যদি বেংকৰ পৰা লোন ল'ব বিচাৰে তেন্তে SHG গোটৰ এইবোৰ প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক। সেইকাৰণে ইয়াৰ লগতে সংগতি ৰাখি আমি ক'ব পাৰোঁ যে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ ফ্ৰী 10,000 টকা পোৱাৰ বাবে আত্মসহায়ক গোটৰ মহিলাসকলে সিহঁতৰ যে এখন গোট আছে তাৰ প্ৰমাণ হিচাপে এইবোৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব পাৰে। তথাপি এইকেইখন প্ৰমাণপত্ৰ সংগ্ৰহ কৰি ৰখাটো প্ৰয়োজন। যদি আবেদন কৰাৰ সময়ত প্ৰয়োজন হয় তেতিয়া বিপদত পৰিব। প্ৰমাণপত্ৰ কেইখন হ'ল ইয়াতে কিন্তু দিয়া আছে। 1 নম্বৰত দিয়া আছে কপি অফ বাই ল অৰ্থাৎ নিয়মাৱলী, দ্বিতীয়তে দিয়া আছে ৰেজুলেশ্যন অৰ্থাৎ প্ৰস্তাৱ লাগিব, 3 নম্বৰত দিয়া আছে ফৰ্ম নম্বৰ 2 অৰ্থাৎ যি 2 নম্বৰ অনুলগ্ন ফৰ্ম সেইখন কিন্তু লাগিব। এইকেইখন হ'লে কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলে টকা লাভ কৰিব। আৰু ফৰ্ম কিন্তু এইটো মাহতে প্ৰকাশ পাব অলৰেডি কিন্তু জনাইছে, অৰ্থাৎ এইটো ডিচেম্বৰ মাহ চলি আছে, কেইদিনমান ৱেইট কৰক। নিশ্চয় যেতিয়া ফৰ্ম প্ৰকাশ হ'ব নিশ্চয় আপোনালোকক তৎক্ষণাতে মই ভিডিঅ' বনাই জনাই দিম। সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, ফেচবুক পেজটো ফ'ল' কৰি ৰাখক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আনকো দেখাৰ সুযোগ কৰি দিয়ক। চ' আজি এইটোৱে আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট। আজিলৈ ইমানে, বাই বাই।